মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হৈছে ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 3 এ কিউৰিয়াছ মাইণ্ড শীৰ্ষক পাঠটিৰ অসমীয়া অনুবাদ। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈ এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। এতিয়া আমি পাঠৰ মাজলৈ যাওঁ আহাচোন। পাঠৰ নাম এ কিউৰিয়াছ মাইণ্ড। কিউৰিয়াছ মানে হৈছে কৌতূহলী আৰু মাইণ্ড মানে হৈছে মন, অৰ্থাৎ এটা কৌতূহলী মন। Science has contributed greatly to our daily lives. বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনলৈ বহুতো অৱদান আগবঢ়াইছে। Do you agree? তুমি এগ্ৰী নে বা তুমি সন্মত নে? Discuss with your friend. তোমালোকৰ বন্ধুৰ লগত আলোচনা কৰা। Pictures of a few renowned scientists from India are given for you to identify them. ইয়াতে কিছুমান পিকচাৰ দিয়া আছে কিছুমান ফেমাছ চাইণ্টিষ্টৰ, বিখ্যাত চাইণ্টিষ্টৰ, ভাৰতৰ ফ্ৰম ইণ্ডিয়া বুলি কৈছে, ভাৰতৰ বিখ্যাত চাইণ্টিষ্ট বৈজ্ঞানিকসকলৰ ইয়াতে ছবি দিয়া আছে কিছুমানৰ আৰু তেওঁলোকক চিনাক্তকৰণ কৰিবলৈ কৈছে। ৰাইট দেয়াৰ নেমছ ইন দ্য গিভেন স্পেচেছ। আৰু তলতে যে জাগা দিয়া আছে তাতে তেওঁলোকৰ নামবোৰ লিখিবলৈ কৈছে। ইউ কেন ফাইণ্ড দ্য নেমছ ইন দ্য বেলুনছ। তোমালোকে তলতে বেলুনতে নামবোৰ দিয়া আছে আৰু তোমালোকে সেইবোৰ বিচাৰি পাবা বুলি কৈছে। মই ইয়াতে লিখি দিম, তোমালোকে নামবোৰ চাই ল'বা। Let's read the conversation among three children. এতিয়া ইয়াতে তিনিজন ল'ৰা ছোৱালীৰ মাজত এটা বাৰ্তালাপ হৈছে, সেইটো চাবলৈ কৈছে বা পঢ়িবলৈ কৈছে। নিকিতা, অৰ্গ এণ্ড মীৰা ইন দ্য ফলোয়িং প্লে। আৰু নাটখনত কোন কোন আছে? নিকিতা, অৰ্গ আৰু মীৰা। এই তিনিওজন ল'ৰা ছোৱালী আছে, এখন নাটৰ ইয়াতে চিন দিয়া আছে আৰু তেওঁলোকে কিনো কথা বতৰা পাতিছে আমাক পঢ়িবলৈ কৈছে। চিন 1 মানে দৃশ্যপট 1, দৃশ্য 1। নিকিতা ইজ ইন হাৰ ষ্টাডি ৰুম and is drawing a scenery. নিকিতাই কি কৰিছে? তাই পঢ়া কোঠালিত আছে আৰু এটা চিনেৰী, এটা দৃশ্য, প্ৰাকৃতিক দৃশ্য এটা অংকন কৰি আছে। অৰ্গ, her younger brother is watching her draw the picture. আৰু অৰ্গয়ে তাই সৰু ভায়েকে কি কৰিছে? তাইক ছবি অঁকা চাই আছে। তোমালোকে ছবিখনত মন কৰিছানে? এজনী নিকিতা, নিকিতাই ছবি আঁকি আছে আৰু তাই সৰু ভায়েক অৰ্গয়ে তাই ছবি অঁকা চাই আছে। অৰ্গ, what a beautiful picture. কি যে এটা ধুনীয়া ছবি। But why have you painted the sky red? কিন্তু তুমি আকাশখন কিয় ৰঙা দিছা বা কিয় ৰঙা ৰং দিলা সুধিছে। নিকিতাই কৈছে it is a sunset scene. কাৰণ এইটো এটা সূৰ্যাস্তৰ দৃশ্য। এইটো সূৰ্য অস্ত যাব সময়ত যে আকাশৰ ৰঙা হয়, ৰঙা দৰে হয়, ৰঙচুৱা হয়, সেইটো কাৰণে তাই ৰঙচুৱা ৰং দিছে। অৰ্গ, I have noticed that the color of the sky changes at different times. মই লক্ষ্য কৰিছোঁ যে আকাশখনৰ ৰংটো বিভিন্ন সময়ত বিভিন্ন হৈ থাকে, মানে চেঞ্জ হৈ থাকে, কালাৰটো চেঞ্জ হৈ থাকে। Why is it so, নিকিতা বা? এয়া কিয় হয় নিকিতা বা সুধিছে। নিকিতা, I do not know. মই নাজানো। You can ask your science teacher tomorrow. তুমি কাইলৈ তোমাৰ বিজ্ঞানৰ শিক্ষকক এই সম্পৰ্কে সুধিব পাৰা। অৰ্গই কৈছে you have painted the sky red. তুমি আকাশখনত ৰঙা ৰং দিলা বা আকাশখন ৰঙাকৈ আঁকিলা, and you do not know the reason. কিন্তু তুমি ৰিজনটো নাজানা, কাৰণটো নাজানা। মানে সি সুধিব খুজিছে যে তুমি ৰঙা ৰং দিছা অথচ কিয় দিছা তুমি মানে নাজানা, এনেকৈ কৈছে। তেতিয়া নিকিতাই কৈছে অৰ্গ, you can sit here if you want. অৰ্গ, তুমি ইয়াত বহিব পাৰা যদি তুমি ইচ্ছা কৰা বা বিচাৰা, যদি তুমি বিচাৰা ইয়াত বহিব পাৰা। Please don't disturb me with silly questions. খালি মোক এই মানে প্ৰশ্নবোৰ সুধি মানে অনৰ্থক কুৱেশ্যনবোৰ সুধি মানে আমনি কৰি নাথাকিবা। তাই কৈছে যদি তোমাৰ ইচ্ছা আছে তুমি বহিব পাৰা, খালি মোক এইবোৰ কুৱেশ্যন কৰি নাথাকিবা, সেই বুলি কৈছে। মীৰা, এ কাজিন অফ নিকিতা এণ্ড অৰ্গ এণ্টাৰ্ছ দ্য ৰুম। মীৰা নিকিতা আৰু অৰ্গৰ কাজিন হয়, কাজিন মানে হৈছে খুৰা বা বৰ দেউতাৰ ছোৱালী। এণ্টাৰ্ছ দ্য ৰুম মানে ৰুমটোত প্ৰৱেশ কৰিছিল, মানে ৰুমটোলৈ সোমাই আহিছিল। মীৰা, হোৱাটছ ৰং অৰ্গ, ইউ লুক আপছেট। অৰ্গ, কি হৈছে? ইউ লুক আপছেট, তোমাক দুখিত যেন দেখা গৈছে, মানে তাৰমানে মনটো মাৰি থকা যেন দেখা গৈছে, কি হৈছে সুধিছে। তেতিয়া অৰ্গই কৈছে I asked something to নিকিতা বা, মই নিকিতা বাক কিবা এটা সুধিছিলোঁ, but she scolded me instead of answering. কিন্তু তাই মোক উত্তৰ দিয়াৰ পৰিৱৰ্তে সলনি গালি খাই পাৰিলে।
স্কল্ডেড মানে গালি পৰা আৰু ইনষ্টেড অফ মানে পৰিৱৰ্তে she told me not to ask her any questions তাই মোক কৈছে যে তাইক যাতে মই একো কুৱেশ্যন নকৰোঁ বা একো প্ৰশ্ন নুসুধোঁ নিকিতাই কৈছে মীৰাবা I was busy drawing a scenery মই এটা দৃশ্য অঁকাত প্ৰাকৃতিক দৃশ্য এটা অঁকাত মই বিজি হৈ আছোঁ অৰ্গ irritated me by asking silly questions অৰ্গয়ে মোক যি টি কুৱেশ্যন সুধি আমনি কৰি আছে তেতিয়া মীৰাই কৈছে is that true অৰ্গ এইটো সঁচা নেকি অৰ্গ তেতিয়া অৰ্গয়ে কৈছে I simply asked why the color of the sky keeps changing at different times মই মাত্ৰ সুধিছিলোঁ যে আকাশখনৰ ৰংটোনো কিয় ডিফাৰেণ্ট মানে বেলেগ বেলেগ টাইমত সলনি হৈ থাকে What's wrong about asking questions মই প্ৰশ্ন সোধাতনো কি ভুল আছিল তেতিয়া মীৰাই কৈছে nothing একো নাই I am really happy that you have a curious mind মই সঁচাকৈয়ে আনন্দিত হৈছোঁ বা হেপী হৈছোঁ যে তোমাৰ এটা অনুসন্ধিৎসু বা কৌতূহলী মন আছে Curiosity is the root of many great discoveries and inventions কৌতূহলী মন বা কৌতূহলে হৈছে বহুতো মহান আৱিষ্কাৰ বা উদ্ভাৱনৰ মূল অৰ্গয়ে সুধিছে ৰিয়েলি সঁচাকৈ কেন ইউ এক্সপ্লেইন তুমি ব্যাখ্যা কৰিব পাৰিবানে বা বহলাই ক'ব পাৰিবানে সুধিছে মীৰা চিয়'ৰ লেট মি টেল ইউ এবাউট ওৱান অফ ইণ্ডিয়াজ গ্ৰেটেষ্ট চাইণ্টিষ্ট চন্দ্ৰশেখৰ ভেংকটা ৰামন মই তোমাক এজন ভাৰতৰ এজন বিখ্যাত চাইণ্টিষ্ট বৈজ্ঞানিক বা বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটা ৰমনৰ বিষয়ে ক'ব খুজিছোঁ তেতিয়া নিকিতাই কৈছে অ' য়েছ অ' হয় আই হেভ হিয়াৰ্ড হিজ নেম মই তেওঁৰ নাম শুনিছোঁ isn't he remembered on February 28 every year তেওঁক প্ৰতি বছৰে ফেব্ৰুৱাৰী 28ত মনত স্মৰণ কৰা হয় নহয় জানো বুলি সুধিছে মীৰা that is right নিকিতা হয় সেইটো সঁচা নিকিতা we observe the day as National Science Day to commemorate the discovery of Raman effect Raman effectৰ বিষয়ে Raman effectৰ স্মৰণ কৰিবৰ কাৰণে আমি সেই দিনটো নেশ্যনেল ছায়েন্স ডে বা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰোঁ বিফৰ আই টক মোৰ এবাউট চি ভি ৰমনৰ বিষয়ে আৰু অলপ কোৱাৰ আগতে লেট মি শ্বেয়াৰ উইথ ইউ হাউ হিজ কিউৰিচিটি ডিউৰিং এ ভয়েজ লেড টু এ ব্ৰেক থ্ৰু ইন ফিজিক্স মই ক'ব বিচাৰোঁ যে তেওঁৰ বিষয়ে আৰু অলপ বেছিকৈ মানে কোৱাৰ আগতে তেওঁৰ বিষয়ে মই তোমালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে তেওঁৰ কিউৰিচিটি বা কৌতূহলী মনটোৱে সাগৰ যাত্ৰাৰ সময়ত কেনেদৰে ফিজিক্সৰ ক্ষেত্ৰখনলৈ এটা যুগান্তকাৰী পৰিৱৰ্তন আনিছিল অৰ্থাৎ তেওঁৰ কৌতূহলী মনটোৱে ফিজিক্সৰ ক্ষেত্ৰখনত কেনেদৰে এটা সাগৰ যাত্ৰাৰ সময়ত কেনেদৰে এটা যুগান্তকাৰী পৰিৱৰ্তন আনিছিল সেই সম্পৰ্কে মই তোমালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছোঁ তেতিয়া অৰ্গয়ে কৈছে অৰ্গ আই এম ভেৰি এগাৰ টু ন' মোৰ মই আৰু অলপ জানিবলৈ মানে এগাৰ হৈ আছোঁ মানে কিবা এটা জানিবলৈ খুব বেছি ইচ্ছা কৰাটোকে এগাৰ বুলি কয় খুব বেছি জানিবলৈ মই আৰু অলপ ইচ্ছা কৰিছোঁ হোৱাট হেপেণ্ড কি হৈছিল তেতিয়া মীৰাই কৈছে অ'কে লিচেন তেনেহ'লে শুনা ইন 1921 চনত চি ভি ৰমন দেন এ য়াং মেন ৱাজ অন এ ভয়েজ এজন ডেকা মানুহ তেওঁক লৈ গৈছিল সাগৰ যাত্ৰাত গৈছিল এজ ই গেজড এট দ্য ভাষ্ট চি তেওঁ যেতিয়া বিশাল সাগৰখন ভাষ্ট মানে বিশাল সাগৰখনলৈ লাগি চাই আছিল গেজড মানে হৈছে লাগি চাই থকা হি ৱণ্ডাৰ তেওঁ আচৰিত হৈছিল হোৱাই ডাজ দ্য চি এপিয়াৰ ব্লু সাগৰখন কিয় নীলা দেখা গৈছে দিছ কুৱেশ্যন লেড টু হিজ গ্ৰাউণ্ড ব্ৰেকিং ডিছকভাৰী অৱ দ্য স্কেটাৰিং অৱ লাইট আৰু এই প্ৰশ্নটোৱে পোহৰৰ ক্ষেত্ৰখনলৈ এটা যুগান্তকাৰী পৰিৱৰ্তন আনিছিল দ্য ফেন'মেনন ৱাজ নেমড আফটাৰ হিম এণ্ড কেম টু বি ন'ন এজ দ্য ৰমন ইফেক্ট আৰু তাৰপিছতে ৰমন ইফেক্ট আৰু আৱিষ্কাৰ হৈছিল আৰু এটা মানে যুগান্তকাৰী পৰিৱৰ্তন এটা আহিছিল আৰু তাৰপিছতে সেইটো কথাকে ক'ব খুজিছে আৰু ৰমন ইফেক্টৰ আৱিষ্কাৰ হৈছিল অৰ্গ ডেট ইজ এমেজিং সেইটো খুব আচৰিতজনক কথা এ চিম্পল কুৱেশ্যন ইন হিজ মাইণ্ড লেড টু ছাচ এ গ্ৰেট ডিছকভাৰী এটা সাধাৰণ প্ৰশ্নই তেওঁৰ মনলৈ অহা এটা সাধাৰণ প্ৰশ্ন এটা ইমান ডাঙৰ আৱিষ্কাৰৰ সূচনা কৰিলে মীৰা একজেক্টলি সঁচাকৈ নিকিতা আই এম চৰি অৰ্গ আই চি নাও হোৱাই আস্কিং কুৱেশ্যনছ ইজ মোৰ ইম্পৰ্টেণ্ট মই এতিয়াহে বুজি পাইছোঁ যে প্ৰশ্ন সোধাটো কিমান দৰকাৰী অৰ্গয়ে কৈছে ডেট ইজ অল ৰাইট সেয়া হ'ব বাৰু বা ইটছ অ'কে এনেকৈ কৈছে আৰু সি মীৰা উই শ্বুড বি
ইনকুইজিটিভ আমি সকলোৱে কৌতূহলী হোৱা উচিত মানে কিবা এটা জানিবলৈ ইচ্ছা কৰা উচিত ইয়াত ইনকুইজিটিভ মানেও কৌতূহলী বুজাইছে লেট মি কোট ৰমন এতিয়া ৰমনক আমি এনেদৰেও ৰমনৰ বাক্যশাৰী আমি এনেদৰেও ক'ব পাৰোঁ যে আস্ক দ্য ৰাইট কুৱেশ্যনছ যদি আমি সঠিক প্ৰশ্নটো সোধোঁ এণ্ড নেচাৰ উইল অপেন ড'ৰ্ছ টু হাৰ ছিক্ৰেটছ প্ৰকৃতিয়ে তাইৰ গোপন কথাবিলাক এনেদৰে খুলি দিব বা গোপন কথাৰ দৰ্জাবিলাক খুলি দিব মানে সঠিক প্ৰশ্নটো সোধা প্ৰকৃতিয়ে তাৰ উত্তৰ মানে নিজেই দিব কথাষাৰ সেইটোৱে ক'ব খুজিছে নিকিতা এণ্ড অৰ্গ নিকিতা আৰু অৰ্গ ডেট ইজ ৰাইট মীৰাবা সেইটো হয় মীৰাবা বা সেইটো সঁচা মীৰাবা মীৰা হাউ এভাৰ অৰ্গ যি কি নহওক অৰ্গ প্লিজ ৰিমেম্বাৰ ইট ইজ অলছ' ইম্পৰ্টেণ্ট টু কনচিডাৰ ইফ ছামৱান ইজ বিজি বিফৰ আস্কিং ডেট পাৰ্চন এ কুৱেশ্যন মনত ৰাখিবা যে তুমি প্ৰশ্ন এটা সোধাৰ আগতে সেই ব্যক্তিজন বিজি আছে নেকি সেইটো লক্ষ্য কৰাটো উচিত এণ্ড নিকিতা আৰু নিকিতা মেক চিয়'ৰ ডেট ইউ ডু নট ডিছমিছ কুৱেশ্যন ষ্ট্ৰেইট এৱে আৰু তুমি এনেদৰে কুৱেশ্যন এটা মানে ডিছমিছ কৰি দিব নোৱাৰা মানে এনেকৈ ইগন'ৰ কৰিব নোৱাৰা মানে সেইটো কৈছে ইউ কেন পলাইটলি আস্ক দ্য পাৰ্চন টু ৱেইট তুমি পলাইটলি সেই ব্যক্তিজনক ৰ'বলৈ ক'ব পাৰা বা কোৱা উচিত বুলি কৈছে নিকিতা এণ্ড অৰ্গ নিকিতা আৰু অৰ্গই কৈছে উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম আমি নেক্সট টাইম এইটো কথা মনত ৰাখিম বুলি কৈছে তেতিয়া মীৰাই কৈছে এক্সিলেণ্ট নাও উড ইউ লাইক টু ন' মোৰ এবাউট চি ভি ৰমন তোমালোকে চি ভি ৰমনৰ বিষয়ে আৰু অকণ জানিব বিচাৰানে নিকিতা এণ্ড অৰ্গ য়েছ প্লিজ হয় প্লিজ মানে কোৱা না এনেকৈ কৈছে মীৰা দ্য গ্ৰেট চাইণ্টিষ্ট ৱাজ বৰ্ণ অন নৱেম্বৰ 7, 1888 ইন থিৰুভেনাইকাভেল নিয়াৰ ত্ৰিচিনাপল্লী ইন তামিলনাডু তেওঁ এজন বিখ্যাত বিজ্ঞানীৰ জন্ম হৈছিল 1888 চনৰ নৱেম্বৰ 7 তাৰিখে তামিলনাডুৰ ত্ৰিচিনাপল্লীৰ ওচৰত থকা থিৰুভেনাইকাভেল নামৰ জাগাত হি ৱাজ এ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট তেওঁ বৰ চোকা ষ্টুডেণ্ট আছিল হি কমপ্লিটেড হিজ গ্ৰেজুৱেশ্যন এণ্ড মাষ্টাৰ্ছ ডিগ্ৰী ইন ফিজিক্স ফ্ৰম দ্য ৰিনাউণ্ড প্ৰেচিডেঞ্চি কলেজ মাদ্ৰাজ তেওঁ মাদ্ৰাজৰ প্ৰখ্যাত প্ৰেচিডেঞ্চি কলেজৰ পৰা গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল নিকিতা আই হেভ হিয়াৰ্ড ডেট ৰমন ক্লিয়াৰ দ্য ইণ্ডিয়ান ফাইনেন্স ছাৰ্ভিচ এক্সাম মই শুনিছিলোঁ যে ৰমনে ইণ্ডিয়ান আই এফ এছ এক্সাম মানে ইণ্ডিয়ান ফাইনেন্স ছাৰ্ভিচ এক্সামো ক্লিয়াৰ কৰিছিল মীৰা য়েছ হি ৱাজ এপইণ্টেড এজ এছিষ্টেণ্ট একাউণ্টেণ্ট জেনেৰেল তেওঁ এছিষ্টেণ্ট একাউণ্টেণ্ট জেনেৰেল হিচাপেও এপইণ্ট কৰা হৈছিল বাট হি লেফ্ট দিছ জব টু পাৰ্চিউ হিজ পেশ্যন ফৰ ছায়েন্স কিন্তু তেওঁ ছায়েন্সৰ কাৰণে বিজ্ঞানৰ কাৰণে তেওঁৰ যি পেশ্যন আছিল সেইটো তেওঁ কমপ্লিট কৰাৰ উদ্দেশ্যে তেওঁ জবটো এৰি দিছিল ইন 1917 চনত হি ষ্টাৰ্টেড ৱৰ্কিং এজ এ প্ৰফেচৰ অফ ফিজিক্স এট ৰাজাবাজাৰ ছায়েন্স কলেজ আণ্ডাৰ দ্য ইউনিভাৰ্চিটি অফ কলকাতা ইউনিভাৰ্চিটি আণ্ডাৰত থকা ৰাজাবাজাৰ ছায়েন্স কলেজত তেওঁ 1917 চনত ফিজিক্সৰ প্ৰফেচৰ হিচাপে কাম আৰম্ভ কৰিছিল চি ভি ৰমন ৱাজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইন ফিজিক্স ইন দ্য year 1930 for his work on the scattering of light and for the discovery of the effect named after him তেওঁ কি কৰিছিলে চি ভি ৰমনক 1930 চনত নোবেল প্ৰাইজ দিয়া হৈছিলে ফিজিক্সত পদাৰ্থ বিজ্ঞানত পোহৰৰ যুগান্তকাৰী পৰিৱৰ্তন পোহৰৰ বিকিৰণৰ ওপৰত যি তেওঁ গৱেষণা কৰিছিলে তাৰ কাৰণে আৰু ৰমন ইফেক্টৰ কাৰণে 1930 চনত তেওঁ পদাৰ্থ বিজ্ঞানত নোবেল বঁটা দিয়া হৈছিল তেতিয়া অৰ্গই কৈছে ডেট ইজ গ্ৰেট হি ইজ ইণ্ডিয়াছ প্ৰাইড তেওঁ তেতিয়া অৰ্গই কৈছে যে সেইটো বৰ ভাল কথা বা মহান কাম কাৰণ তেওঁ মানে ভাৰতৰ তেওঁ গৌৰৱ হয় অৰ্গ ডেট ইজ গ্ৰেট হি ইজ ইণ্ডিয়াছ প্ৰাইড সেইটো খুব ভাল কথা হি ইজ ইণ্ডিয়াছ প্ৰাইড তেওঁ ইণ্ডিয়াৰ ভাৰতৰ গৌৰৱ মীৰা হি ইনস্পায়াৰ্ছ অল অফ আছ তেওঁ আমাক সকলোকে উৎসাহিত কৰিছে হি ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ফেমাছ ইণ্ডিয়ান একাডেমি অফ ছায়েন্সেছ তেওঁ বিখ্যাত ভাৰতীয় ছায়েন্স একাডেমীৰ তেওঁ ফাউণ্ডাৰ হয় মানে প্ৰতিষ্ঠাপক দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স ৱাজ অলছ' ফাউণ্ডেড বাই হিম ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্সো তেওঁৱে প্ৰতিষ্ঠা কৰিছিল নিকিতা এমেজিং হি কণ্ট্ৰিবিউটেড এ লট টু দ্য ফিল্ড অফ ফিজিক্স তেওঁ পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে মীৰা ভেৰি ট্ৰু সঁচাকৈয়ে হি ৱাজ এৱাৰ্ডেড দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া ভাৰত ৰত্ন ইন 1954 তেওঁ ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন 1954 চনত লাভ কৰে ইট ৱাজ এৱাৰ্ডেড ইন ৰিকগনিশ্যন অফ
exceptional service in any field of human endeavor তেওঁ এই বঁটাটো দেশখনৰ যিকোনো ক্ষেত্ৰত মানে বহুত বেছি যেতিয়া অৱদান আগবঢ়ায় তেতিয়া এই বঁটাটো মানে প্ৰদান কৰা হয় হি ব্ৰেথ হিজ লাষ্ট অন নৱেম্বৰ 21 1970 ইন বেংগালোৰ তেওঁ বাংগালোৰত 1970 চনৰ 21 নৱেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে Orko, we have learned so much about C.V. Raman today. আমি আজি C.V. Ramanৰ বিষয়ে বহুত বেছি কথা শিকিলো It is because of a simple question that I asked Nikita ba এইটো অকল এটা সাধাৰণ question মই নিকিতা বা সোধাৰ কাৰণে সম্ভৱ হ'ল Mira and Nikita laughed loudly. Mira আৰু নিকিতাই খুব জোৰেৰে হাঁহি উঠিল Let's learn some words and their meanings. এতিয়া অলপ word meaning চাওঁ হাসন বুলি কৈছে নতুন কঠিন শব্দ কেইটামান দিছে এইকেইটা চাবলৈ কৈছে inquisitive মানে হৈছে very interested in learning about different things বিভিন্ন কথা জনাৰ ক্ষেত্ৰত যেতিয়া interested দেখুৱা হয় মানে কৌতূহলীটোকে ইয়াতে inquisitive বুলি কৈছে breakthrough an important development that may lead to an achievement breakthrough মানে হৈছে এটা যুগান্তকাৰী এটা পৰিৱৰ্তন এটা important development যেটো এটা পৰিৱৰ্তন মানে achievementৰ ক্ষেত্ৰত এটা যুগান্তকাৰী পৰিৱৰ্তন মানে renowned মানে হৈছে famous and respected famous আৰু respected যেতিয়া হয় মানে বিখ্যাত আৰু সন্মানীয় হেতু হৈছে renowned voyage a long journey specially by sea or space or in space এটা long journey হয় specially সাগৰেৰে বা মহাকাশেদি হেতুকে voyage বুলি কয় আৰু irritated made someone angry or annoyed irritated মানে হৈছে কাৰোবাক angry খঙাল কৰি তোলা বা আমনি দিয়া মানে irritated কৰা মানে হৈছে আমনি দিয়া মানে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি পাঠটি মানতে শেষ হৈছে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই ইয়াৰ প্ৰশ্নোত্তৰসমূহ কৰি দিম তাৰ বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ